Hello friends, good evening. মই পাহিয়ে আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও লৈ আকৌ আহিলোহি। আশা কৰিছো friends আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজিও মই আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান নতুন তথা মজাৰ হাতৰ। আশা কৰিছো friends আপোনালোকে আজিৰ হাতৰ গিটা চাই বহুত বেছি ভাল পাব। তো ব্লগ friends বেছি কথা নাপাতি আমি আজিৰ হাতৰ গিটাৰ ফালে আগবাঢ়ি যাও। আমাৰ আজি প্ৰথম হাতৰ হেৰাই গলে বিচাৰি ফুৰো বিচাৰি পালে এৰি থৈ আহো এই উত্তৰটোনো কি হ'ব বাৰু আপোনালোকে কমেন্ট কৰি জনাব। পালেনে বিচাৰি ফ্ৰেণ্ডছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পথ বা ৰাস্তা। আমাৰ আজি দ্বিতীয় হাতৰ কোন প্ৰাণী পানীত থাকিও পানী নাখায় এই উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব। পালেনে বিচাৰি ফ্ৰেণ্ডছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভেকুলী। হয় ফ্ৰেণ্ডছ ভেকুলী এনেকুৱা এটা প্ৰাণী যিয়ে পানীত থাকিও কেতিয়াও পানী নাখায়। আমাৰ আজি তৃতীয় হাতৰ এখন গাড়ীৰ 100 চকা চুই দিলে হয় বেকা কি হ'বনো এই উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব। পালেনে বিচাৰি ফ্ৰেণ্ডছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেৰেলোৱা। আমাৰ আজি চতুৰ্থ হাতৰ আহি থাকে গৈ থাকে মাত কথা নাই এইটোনো কি বস্তু কোৱাচোন ভাই ফ্ৰেণ্ডছ এই উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব। পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ চিঠি। আমাৰ আজি অন্তিম তথা শেষৰ হাতৰটো হ'ল অৰ্থাৎ আমাৰ আজিৰ পঞ্চম হাতৰটো হ'ল কোন সাগৰত পানী নাই। আকৌ এবাৰ কৈছো ফ্ৰেণ্ডছ কোন সাগৰত পানী নাই এই উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব। পালেনে বিচাৰি ফ্ৰেণ্ডছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিদ্যাসাগৰত। আপোনালোক কি ভাবিছিল কমেন্ট কৰি জনাব দেই। তো ফ্ৰেণ্ডছ আপোনালোকে আজিৰ হাতৰ গিটা চাই কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাওক আৰু যদি ভাল লাগিছে এটা লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আমি লগ পাম বেলেগ এটা ভিডিঅ' লৈ তেতিয়ালৈকে ভালে থাকিব ফ্ৰেণ্ডছ সুস্থ থাকিব। জয় আই অসম।